সেইদিনাখন সুধিছে তই আজিকালি সেই আমাৰ তেলাহী ভুৱনী চুমৰ গাঁৱলৈ বেছিকৈ যাব লৈছ যে সাজ পানী খাবলৈ কেলে সি কৈছে যে মই নেযাম কিয় মোৰ সৰুটো ভাই ছোৱালী আনিলে ডাঙৰটো ভাই ছোৱালী আনিলে মইহে টানি বলা হৈ আছোঁ কম কেইজনী বুলি ভাবিছ নেকি হে সৰুটো ভাই ছোৱালী আনিলে বোৱাৰীজনী দেখিবলৈ কেনেকুৱা তেতিয়া সি কৈছে বোৱাৰীজনী জানো বাৰু বজনাকৰ আগত জানো বাৰু পিঠি মুখখন দেখুৱাই জানো সি সদায় পিঠিটোৱে দেখে চোতাল আহি থাকোঁতে সেইকাৰণে সি কৈছে ঐ আমলটোপ ভাজিকণ আজৈ ফণিকণ নচলি পিঠিখন আমলটোপ ভাজিকণ আজৈ ফণিকণ কচাই গাঁও চোলাইকণ ঐ খালে খাই খালে খাই খালে খাই থাকিবৰ খাইনো খাই থাকিবৰ মন ঐ নীলাখামত চিঠিখন আজৈ ফণিকণ নচলি পিঠিখন ঐ চাইনো চাই চাইনো চাই চাইনো চাই থাকিবৰ চাইনো চাই নাচিবৰ মন সৰু সৰু পোৱালীবোৰে ছোৱালী আনিলে মোলৈ হে জনী নাই ডাঙৰলা হৈ আছো যে কেনেকৈ লোকৰ বগা পিঠি চাই এতিয়া বোৱাৰীজনীয়ে কি কৈছে বোৱাৰীজনীয়ে আকৌ তাক খুন্তি বুলি মাতে গাহৰি মাংস পৰীক্ষাত দি আজৈ ফটোখন পোনা মাছ পাতত দি গাহৰি মাংস পৰীক্ষাত দি আজৈ ফটোখন পোনা মাছ পাতত দি পইতা ভাতে কাহি যায় সোৱণশী নদীখন আজৈ ফটোখন চালি দেউলৰ বদীখন সোৱণশী নদীখন আজৈ ফটোখন চালি দেউলৰ বদীখন যেন তোৰেহে বুকুখন এবাৰ চুই চাবৰ মন যায় কোনে বেয়া নাপাবনে ধেমালি কৰিছোঁ আমাৰ মতা যিটো মঙহে নাই সেইটো একাহি খাই কুচিয়া খুৱাইছোঁ মাগুৰ মাছ খুৱাইছোঁ মঙহে নধৰে পায় এইটো হ'ল ৰঘুমলাই গোটেই বস্তু কেলে নোৱাৰি গম পাইছে নাই আমাৰ অসমীয়া মানুহ এটা কথা আছে আমাৰ এতিয়া মাটি 5 বিঘাহে ল'ৰা এটা ছোৱালীজনী হ'ল ডাঙৰলৈ হ'ল পণ্যলৈ হ'ল বুলি এৰি দিলোঁ কিন্তু সিহঁতৰ কথা নাই সিহঁতৰ কোনোবা এটা ঠেলা চলাব ৰিক্সা চলাব টমটম চলাব ভগা চিগা বুটলিব সেইটো মানে বছৰে এটাকে আমাৰ এটা হয় মানে সিহঁতৰ 11টা হয় সেইটো সিহঁতৰ হয় সংখ্যা বাঢ়িবই